এনেকুৱা লাগে ন বহুতৰ অইল থকাৰ কাৰণেহে পিম্পলছ হয়, সেইটো কিন্তু মিছা কথা। অইল থাকিলেই যে পিম্পলছ হয় সেইটো কথা নহয়। আপোনাৰ যদি বীজাণু হৈছে তেতিয়াহে পিম্পলছ হয়। সেইকাৰণে গোটেই তেলটো নাইকিয়া কৰিবলৈ নিবিচাৰিব। তেল থকা মানে হৈছে কি আপোনাৰ স্কিনখনৰ ফ্লেক্সিবিলিটিটো আছে আৰু আপুনি বহুত দিন ডেকা হৈ থাকিব। গতিকে তেল থকাটো উচিত। একদম তেল মানে বহুতে কি কৰে একদম নাইকিয়া কৰি দিবলৈ বিচাৰে, সেইটো বেয়া কিন্তু। আৰু যথেষ্ট পৰিমাণৰ শাক খাব। মই আগৰ বাৰো কৈছিলো ন লাই শাক খোৱাটো খুব ভাল। লাই শাক খাব, জলফাই মোৰ এতিয়াও আছে, জলফাই খাব, তাৰপিছত ৰবাব টেঙা। বহুতে কয় পানী লাগে চৰ্দি লাগে, একচুৱেলি এইটো টক্সিনটো উলিয়াই দিয়ে, সেইকাৰণে লাগে তেনেকুৱা। ৰাতি টোপনি ক্ষতি কৰিব নালাগে, ফাষ্ট ফুড খাব নালাগে, আৰু কি কৰিব নালাগে? ফাষ্ট ফুড মানে কেতিয়াবা খালে একো কথা নাই, কিন্তু একদম ৰেগুলাৰলি বহুতক দেখিছো এতিয়াতো মেগী ৰেগুলাৰ খায়, সেইটোতো ভাল নহয়। মাজে সময়ে কোনোবা পাৰ্লাৰত গৈ পিনে আপোনালোকে ভালকে ছালকুঁৱৰী জেল ফেচিয়েলটো কৰিব পাৰে। সেইটো কৰিলে মানে আপোনাৰ ছালখন খুব ধুনীয়া হৈ যায়।